বলো ইনকলাব জিন্দাবাদ 4 বছৰ জোৰা এটা আন্দোলন উদ্দেশ্য অসমত মদ বন্ধ কৰা নেতৃত্বত প্ৰবীণ দাস গোলাঘাট জিলাৰ এই প্ৰবীণ দাস নামৰ যুৱকজনে আজিৰে পৰা প্ৰায় 4 বছৰ আগতে মদমুক্ত অসম দাবী সমিতি নামেৰে এক সংগঠনৰ জন্ম দি অসমত মদ বন্ধ কৰাৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিবাদী আন্দোলনৰ লগতে মদৰ অপকাৰিতাৰ ওপৰত অসমৰ জনসাধাৰণৰ মাজত সজাগতা শিবিৰ আয়োজন কৰি আহিছে নিৰবিচ্ছিন্নভাৱে এই আন্দোলনৰ গুৰি ধৰোঁতা প্ৰবীণ দাসৰ লগত আমাৰ সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰৰ কিছু দৃশ্য আপোনালোকে আগবঢ়ালো প্ৰবীণ দাস ডাঙৰীয়া আপোনালোকে অতদিনে মদমুক্ত দাবী সমিতি নামৰ এটা অনুষ্ঠান গঢ়ি ইমান দিনে অসমত মদৰ বিৰুদ্ধে মাত মাতি আহিছে আমি লক্ষ্য কৰিছো আপোনালোকে সংগ্ৰাম কৰি আহিছে মদৰ বিৰুদ্ধে আপুনি ভাবেনে অসম নিচিনা এখন ৰাজ্যত মদ আপোনালোকে নিষিদ্ধ কৰিব পাৰিব আচলতে আমি আজি 4 বছৰ ধৰি এই সংগ্ৰাম আমি আৰম্ভ কৰি আছো আৰু বিহাৰ যদি সুৰামুক্ত হ'ব পাৰে গুজৰাট যদি সুৰামুক্ত হ'ব পাৰে নাগালেণ্ড যদি সুৰামুক্ত হ'ব পাৰে মিজোৰাম যদি সুৰামুক্ত হ'ব পাৰে অসম কিয় হ'ব নোৱাৰে আৰু যিটো মানে মানুহ আমি সংগ্ৰামখন আৰম্ভ কৰোঁতে আমি কেইবাটাও দিশৰ পৰা আমি আৰম্ভ কৰিছো আজি সংগ্ৰাম বুলি ক'লে আমি অকল ৰাজপথতে অকল আমি আন্দোলন কৰি থকা নাই আমি মানুহক সজাগতাৰ কাৰণে গাঁৱে ভূঞে আমি এক সজাগতা আৰম্ভ কৰিছো যে অসমত সুৰাটো নিষিদ্ধ হ'ব লাগে এই ক্ষেত্ৰত আমি দেখা পাইছো যে জনজাতীয় লোকসকল বেছি মানে ক্ষতিগ্ৰস্ত হৈছে সুৰাৰ কাৰণে আৰু জনগোষ্ঠীয় লোকসকলে তেওঁলোকেও বিচাৰে যে তেখেতৰ মাটি সম্পত্তি সকলো মদৰ কাৰণে নিষেধ হৈ গৈছে আৰু মদটো বন্ধ হোৱাটো তেওঁলোকেও বিচাৰে অৰ্থাৎ বহু ৰাজনৈতিক নেতাই হওক বা বিভিন্ন এই ৰাজনৈতিক ব্যৱস্থাটো বিভিন্ন পাৰ্টবিলাকে হওক প্ৰত্যেকটো পাৰ্টে নিজৰ স্বাৰ্থৰ বাবে জনগোষ্ঠীয় লোকসকলক বদনাম দি এটা কথাই ক'ব বিচাৰে যে জনগোষ্ঠীয় এখন ৰাজ্যত সুৰা মুক্ত হোৱাটো সম্ভৱপৰ নহয় কিন্তু মই ক'ব বিচাৰিছো জনজাতীয় লোকসকলে যিসকলে ধৰ্মীয় পৰম্পৰা যিসকলে পানীয় হিচাপে বা খাদ্য হিচাপে ব্যৱহাৰ কৰে সেইখিনি আচলতে আমি মদ বুলি নাভাবো আজি লিগাঙতে হওক মেডাম মেফিতে হওক বা বিভিন্ন ধৰ্মীয় অনুষ্ঠান বা পৰম্পৰাগতভাৱে তেখেতসকলে প্ৰাকৃতিক উৎসৰ পৰা যিবোৰ বস্তু তৈয়াৰ কৰে সেইখিনি যে পানীয় বা খাদ্য আমি বন্ধ হোৱাটো বিচাৰিছো কি যিবিলাক চৰকাৰী পৃষ্ঠপোষকত চলি থকা ৰঙামদ আজি যিবিলাক গাঁৱৰ বিভিন্ন ধৰণৰ মাফিয়া বা বিভিন্ন ধৰণৰ লালিগুৰৰ চিণ্ডিকেটেৰে চলাই থকা বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যৱস্থাৰে চলাই থকা মানে চুলাই মদ আমি বিচাৰিছো যে নিউ কান্ট্ৰি স্পিৰিটৰ নামত যিবোৰ দেশীয় মদ সকলো ধৰণৰ আমি মদটো আমি বন্ধ কৰাটো বিচাৰিছো আৰু এটা কথা স্পষ্ট কথা বিহাৰৰ পৰা মানুহ আহি অসমত আজি এটা ঘটি লৈ আহি পেলাই ইয়াত কৰপতি হৈ গৈছে আজি গুজৰাটৰ পৰা এটা মানুহ আহি ঘটি লৈ আহি কৰপতি হৈ গৈছে অৰ্থাৎ অসমত ইমান আমি প্ৰাকৃতিক সম্পদে হওক আমি ইমান অৰ্থনৈতিক সোৰ্স থকাৰ অৱস্থাত যে বিহাৰত অৰ্থনৈতিকভাৱে অসমৰ সমান সোৰ্স নাই আজি বিহাৰত 3000 কোটি টকা আজি লছ কৰি পেলাই সুৰামুক্ত বিহাৰ আজি কৰিছে নীতিশ কুমাৰে আজি অসমত আজি মাত্ৰ 900 কোটি টকা আমি কিয় লছ কৰিব নোৱাৰো আৰু আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ চৰকাৰী মন্ত্ৰী এমএলএ বা এইবিলাক আপোনাৰ মুখ্যমন্ত্ৰী হওক বিভিন্ন ধৰণৰ এডভাৰটাইজ বিলাকতে কোটি কোটি টকা খৰচ হয় আপুনি দেখিব কোনোবা এটা আঁচনিটোত যদি খৰচ হয় যদি আজি আপোনাৰ 50 কোটি টকা কিন্তু এডভাৰটাইজতে খৰচ হৈছে 30 কোটি টকা অৰ্থাৎ আমি ভাবো কিছুমান আমি মিতবৈ হয় আমি যদি কওঁ যে ঘৰৰ পৰিয়াল এটা চলাবৰ কাৰণে আমি মদ বেপাৰ নকৰিলে পৰিয়ালটো চলাব নোৱাৰো অৰ্থাৎ ঘৰৰ মানে কিছুমান মিতবৈ হয় কিছুমান খৰচ বাদ দি হলেও এই মদমুক্ত অসমটো গঢ়িব লাগিব আৰু তাৰ কাৰণে আমি আকৌ 3টা হেড কাম কৰি গৈ আছো আৰু এইটো এটা সম্ভৱ মানে মদমুক্ত অসম হোৱাটো এটা সম্ভৱ আৰু লগতে আমি দেখা পাওঁ যে অসম চৰকাৰে জনহিতাৰ্থে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰে ধৰক আপোনাৰ বেমাৰ হৈছে মানুহক বিভিন্ন ট্ৰিটমেণ্ট দিয়ে বিভিন্ন সহায় সহযোগ আগবঢ়ায় চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি তৈয়াৰ কৰিছে যে বেমাৰ হ'লে হস্পিটেলত ট্ৰিটমেণ্ট ফ্ৰী আমুক তামুক কিন্তু চৰকাৰে এইটো কিয় লক্ষ্য নকৰে যে মদ খাই মানুহৰ বেমাৰ হয় আৰু তাৰপিছত তেওঁলোকে সেই মানুহজনৰ ট্ৰিটমেণ্ট কৰে আল্টিমেটলি কথাটো আপুনি কি ক'ব বিচাৰে এইটো এটা ডাঙৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈ আছে আপুনি চাওক অসমীয়া মানুহে যেতিয়া মোগলে যেতিয়া অসম আক্ৰমণ কৰিছিলে 70 বাৰ আক্ৰমণ কৰাৰ পিছতো অসমীয়া নমুনা ল'ব পৰা নাছিল ব্ৰিটিছে কিন্তু মদ আৰু কানি খুৱাই 200 বছৰ শাসন কৰিলে এটা 20 জাতিক 200 বছৰ শাসন কৰিলে 200 বছৰ শোষণ কৰিলে কিহৰ কাৰণে কৰিলে অকল মদ আৰু কানিৰ কাৰণে
আৰু বৰ্তমান ৰাজনৈতিক ব্যৱস্থাতেও বৰ্তমান এটাই কথা যে ব্ৰিটিছৰ আৰ্হিৰে তেখেতসকলৰ আদৰ্শৰে তেখেতসকলেও বিচাৰে যে ডিভাইড এণ্ড পলিচি। এতিয়া আপুনি দেখিছে গাঁওবিলাকত হিন্দু মুছলমান এইবাৰ ইলেকশ্যন দেখিছে, ইলেকশ্যনত কোনো ভাল মানুহ বেয়া মানুহ এইবিলাক চোৱা নাই, কোনো সাংসদ উপযুক্ত হ'ব কথা নাই। এটাই কথা, আমি হিন্দু মানুহক ভোট দিব লাগে, কোনোবা মুছলমানক ভোট দিব লাগে। মানে ধৰ্মীয় মেৰুকৰণ, অৰ্থাৎ মানে ধৰ্মৰ নামত ভাগ, জাতিৰ নামত ভাগ, আৰু যিখিনিক ভাগ কৰিব পৰা নাই সেইখিনিক যে মানে মদটো মানে মদত মানে এনেকুৱা ধৰণে মদত ডুবাই ৰাখিব বিচাৰে, মদৰ এনেধৰণে নৈ বুৱাই দিব বিচাৰে যাতে প্ৰত্যেক দিনটো যাতে ইটো সিটো কামত ব্যস্ত থাকক, সন্ধ্যা হোৱাৰ লগে মদটো কওক, ৰাতি শুই দিয়ক, আৰু ৰাতিপুৱাৰ লগে লগে আপোনাৰ কোনো ধৰণৰ চিন্তা শক্তি বোলে যন্ত্ৰ হৈ যাওক মানে। আৰু তাৰপিছতে আপোনাৰ বিভিন্ন ধৰণৰ আজি চাওক, আপোনাৰ এটা সাধাৰণ কথা যে মদৰ কাৰণে আজি তাৰিখত প্ৰায় আপোনাৰ 39 বিধৰ অধিক বেমাৰ হৈছে মদৰ কাৰণে। আৰু আপুনি চাওক আজি তাৰিখত এতিয়া কেঞ্চাৰ হস্পিটেল যেনে খুলিব লৈছে চৰকাৰে, হয় কেঞ্চাৰ মানে কেঞ্চাৰ বুলি হস্পিটেল বুলি নকওঁ, আচলতে কেঞ্চাৰ কেমো মানে চেণ্টাৰ, মানে কেমো বিক্ৰী কেন্দ্ৰ লিখা হয়গে আৰু। অৰ্থাৎ মানে কেঞ্চাৰ কিহৰ পৰা হৈছে? কেঞ্চাৰ হৈছে ক'ব পৰা যে আমি আজি ধঁপাত মুক্ত কৰিবৰ কাৰণে কিছুমান আইন বনাব পৰা চৰকাৰখনে পাৰে, কিন্তু বনোৱা নাই। অৰ্থাৎ কেতিয়াবা ধঁপাত মুক্তৰ কথা কয়, কিন্তু ডাঙৰ মাৰোৱাৰীবিলাকে বা মনা অসমীয়াবিলাকে চলাই থকা ডাঙৰ ধঁপাতৰ ইণ্ডাষ্ট্ৰীবিলাক বন্ধ নকৰে। অৰ্থাৎ যে এপিনে কেঞ্চাৰটো ৰোধ কৰাৰ কথা কয়, আনফালে কিন্তু ধঁপাতটো একদম গাঁৱে ভূঞা চলাই দিয়ে। এই ঠিক তেনেকৈ মদটো আপোনাৰ যিমানে যি নকওঁ, মদৰ কাৰণে এটা মানুহে যদি মদ খায়, তেওঁ যদি হস্পিটেলত যোৱাৰ লগে লগে তেওঁ আপোনাৰ এইদৰে এক্সিডেণ্ট হ'ল, ক'ত চৰকাৰে নষ্ট, তাৰ আজি ধৰি লওক তেখেতৰ মানে বেমাৰ হ'ল, তাৰ যিমান দৰৱত মানে অৰ্থাৎ মদৰ পৰা যিমান টকা পায় তাতকে বেছি টকা মানে মদ খাই হোৱা বেমাৰত খৰচ হয়, তাতকে বেছি টকা এক্সিডেণ্টত খৰচ হয়, তাতকে বেছি টকা পাৰিবাৰিক অশান্তিত খৰচ হয়। অৰ্থাৎ মদৰ কাৰণে যিমানটো আমাৰ সমাজ জীৱনৰ যিমানটো লষ্ট হৈছে, মানে যিমান লষ্ট হৈছে, কিন্তু তাতকে মানে কিন্তু আমি পইচাটো কিন্তু তাতকে কেইটকামান পইচাৰ কাৰণে নিজৰ মানে জ্ঞাতি কুটুম্বখিনিক মানে ধ্বংস কৰি দিয়াটো কোনো যুক্তিসংগত হ'ব নোৱাৰে। আমি ভাবো জাতিটোক বচাবলৈ হ'লে মানে আচলতে কৰটো দৰকাৰ হ'লে আজি অন্য কৰ দিবলৈ আমি প্ৰায়বিলাক মানুহ প্ৰস্তুত আছে। আমি যিমানবোৰ গাঁৱত মিটিং কৰিছো, প্ৰায়বিলাক ৰাইজে কৈছে যদি আমি দিবলগীয়া কৰ আৰু দিব, কিন্তু আমি এই মদটো বন্ধ কৰি দিওঁ। আৰু এতিয়া আপোনাৰ হিমন্ত বিশ্ব এতিয়া বেছিকে লেকচাৰ মাৰি দিলে কি জানো, সি এতিয়া হিমন্ত বিশ্ব এতিয়া বিত্তমন্ত্ৰী, যদি হিমন্ত বিশ্ব যদি মদাহী টকা নোহোৱালৈকে মানুহে ভাবিছিলে যে হিমন্ত বিশ্ব নতুন এটা চিন্তা কৰিব বা নতুন কিবা এটা আছে, কিন্তু এতিয়া দেখিলে ৰাইজে 15 বছৰ মন্ত্ৰী হৈ গ'ল, এতিয়া আপোনাৰ বিত্তমন্ত্ৰী, কিন্তু তেখেতে মদাহী টকা নোহোৱাকে ৰাজ্য চলাব পৰা নাই। অৰ্থাৎ এটা ৰাজনৈতিক দলেও আজি দেখিলে মদাহী টকা নোহোৱাকে, অৰ্থাৎ মানে মানুহৰ ঘৰ ধ্বংস নোহোৱাকে, অৰ্থাৎ আমি বহু অসমীয়া ছোৱালী বিধৱা নোহোৱাকে, বহু পিতৃহাৰা নোহোৱাকে, বহু মাতৃহাৰা নোহোৱাকে, বহু সমাজ ধ্বংস নোহোৱাকে, বহু যুৱ প্ৰজন্ম পংগু নোহোৱাকে কিন্তু এতিয়ালৈকে ৰাজ্য চলাব পৰা নাই। আমি ভাবিম যে এখন ৰাজ্য চলাবলৈ হ'লে এনেধৰণে এটা জাতিক শেষ কৰি, এফালে এটা জাতিক শেষ কৰিব, আনফালে এচাম ধনী মানুহৰ কাৰণে কাম কৰিব। এইটো আচলতে ভাৰতৰ এটা গণতান্ত্ৰিক এটা ব্যৱস্থা হ'ব আচলতে নালাগে। আমি সুৰামুক্ত কথাটো কওক, দলবন্ধ নিৰ্বিশেষে আলোচনা কৰাটো আমি বিচাৰোঁ। আচ্ছা, পবিত্ৰ দাস ডাঙৰীয়া, আপোনাৰ পৰা এটা জানিব বিচাৰিছো। আমি দেখা পাইছো যে বিভিন্ন সময়ত আন্দোলন কৰি বিভিন্নজনৰ ছাত্ৰ নেতাই ৰাজনৈতিক সংগঠনত যোগদান কৰি ডাঙৰ নেতা হ'বলৈ চেষ্টা কৰে। আৰু আপোনাৰো তেনেকুৱা কিবা উদ্দেশ্য আছে নেকি যে আপুনি আন্দোলন কৰি ৰাইজৰ মাজত চিনাকি হৈ পিছত কোনোবা এটা ৰাজনৈতিক দলত জইন কৰি কিবা ক'ৰ পৰা MLA বিধায়ক খেলিব, ডাঙৰ নেতা হ'ব, তেনেকুৱা কিবা নে আপোনাৰ সঁচা অৰ্থত আপুনি আন্দোলন কৰিছে? আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন, যিহেতুকে আজি তাৰিখত কোনো মানুহে বিশ্বাস নকৰা হৈছে না। প্ৰত্যেকে আন্দোলন এটা কৰে, নেতা হয়, ধুনীয়া কথা কয়, মিটিঙত কথা কয়, তাৰপৰা ৰাজনৈতিক দল কৰে, মন্ত্ৰী MLA হয়, তাৰপৰা সেই একেটাকে ভুল কৰি দিয়ে। আলফাবিলাকে আগতে দেখিছিলে মানুহবিলাক মদৰ কাৰণে আঁঠু কৰাইছিলে, সেইবিলাকে এতিয়া আলফাবিলাকে আজিকালি এখন প্ৰাক্তন যিবিলাক আলফা তাৰে অধিকাংশই আজি এখন মদৰ দোকান দিয়ে। আজি তাৰিখত বহু ঠিক তেনেকে কেবৰ বিৰোধিতা কৰি থাকে, আকৌ কেবৰ সমৰ্থনতে আকৌ ৰাজনৈতিক দলত গুচি যায়। আৰু মানুহে ভাবিব যে ময়ো কিবা কাৰণে আকৌ মদৰ ফেক্টৰী খুলিম নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা আহি যায়। আৰু একদম চিধা কথা, এইখন এটা হৃদয়েৰে মই কৰিছো, আৰু ইয়াত কোনো এটা চান্দা তুলি মই ঘূৰি ফুৰা নাই। এইটো সম্পূৰ্ণ আমি ফ্ৰেণ্ড চাৰ্কুলৰ পৰা আৰু বা নিজস্ব কষ্টৰ উপাৰ্জিত পইচাৰে আজি আমি সংগ্ৰামখন চলাই আছো। আৰু এটা চিধি কথা, আন্দোলনখনত আমি কোনো লিডাৰ সৃষ্টি কৰা নাই। ময়ো লিডাৰ নহয়, মই আজি মহিলাবিলাকৰ মাজত এটা মদমুক্ত বাহিনী আৰু বিৰংগনা বাহিনী, আমি দুটা বাহিনী বনাইছো। তেওঁলোকক কৈছো যে ময়ো আপোনালোকৰ লিডাৰ নহয়, কোনো লিডাৰ নহয়। আপোনালোকে কাম কৰি যাওঁ যে মই যি মৰি যাওঁ। আজি মোক বিভিন্ন সময়ত ভাবুকি আহিছে, আজি মদৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ব্যৱস্থাটোৰ পৰা আৰম্ভ কৰি
আৰু বিভিন্ন সময়ত মোক ভাবুকি দিয়া যায়, মোৰ ৰাজনৈতিক দলত জইন কৰিবলৈ মোক ভাবুকি দিয়া, জইন কৰাৰ কথা কয়, বিভিন্ন ধৰণৰ মোৰ বেপাৰী ভাবুকি আহে। আচলতে আমি এই ভাবুকি চাবুকি এইবিলাকতো থাকিবই। আৰু এটা কথা, আমি চিধা কথা সুৰামুক্ত নোহোৱালৈকে, শেষ বিন্দু ৰক্তত থকালৈকে আমি আপোচহীনভাৱে এই যুদ্ধখন চলাই যাম। আৰু এইখন যুদ্ধ আমি 3টা এৰিয়াত চলাইছো। 1 নম্বৰ কথা, গাঁৱে ভূঞে আমি সজাগতা আৰম্ভ কৰিছো। কেতিয়াবা আমি অপাৰেশ্যন তহিলং বুলি আমি কিবা অভিযানো আৰম্ভ কৰিছো। আৰু যিবোৰ মদ চৰকাৰে সৰ্বানন্দতে হিমন্ততে চলাই থকা যিবোৰ মদ, সেই মদৰ দোকানবিলাক বন্ধ কৰিবৰ কাৰণেও আমি ইতিমধ্যে গণস্বাক্ষৰ আমি আৰম্ভ কৰিছো। ইতিমধ্যে আমি বাতৰনাত আৰম্ভ কৰি আৰু চৰকাৰখনক আমি বিভিন্ন ধৰণৰ সময়ত প্ৰেচাৰ দিছো বিভিন্ন প্ৰগ্ৰেমৰ জৰিয়তে। আৰু এটা ৰাজনৈতিক ইছ্যু কৰিবৰ কাৰণে আমি ইতিমধ্যে চেষ্টা চলাই আছো। আৰু যদি চৰকাৰখনে যদি আমি হেৰি নকৰে, আমি প্ৰয়োজন হ'লে ৰাজনৈতিক আমি চিন্তা চৰ্চাই হয়তো আমি আগবাঢ়িব পাৰোঁ, সেইটো এটা বেলেগ কথা। কিন্তু আমি মদৰ দাবীটো অকল সুৰামুক্ত অসমৰ কাৰণে আমি সকলো ধৰণৰ, কেতিয়াবা যদি আমি হিংসাৰ পথ ল'বলগীয়া হিংসাৰ পথ ল'ম, কেতিয়াবা যদি ৰাজনৈতিক ব্যৱস্থাটোৰ মাজত সোমাই দি যুঁজিবলগীয়া ব্যৱস্থাটোৰ মাজত সোমাই যুঁজিম, কেতিয়াবা যদি আপোনাৰ ৰাজপথত আন্দোলন কৰিবলৈ ৰাজপথত আন্দোলন কৰিম। মানে সকলো ধৰণৰ আমি ৰাস্তা, তাৰমানে আমি মদ বন্ধৰ কাৰণে সকলো যি পথেদি গ'লে মদটো বন্ধ হয় সেই পথেদি আমি যাম। আৰু এই ক্ষেত্ৰত সকলো ৰাজনৈতিক দলবিলাকক আমি আহ্বান জনাইছো, যে AGP হওক, কংগ্ৰেছ হওক, BJP হওক, সকলোকে আহ্বান জনাইছো। আপোনালোকে কি কৰি আছে আমি দেখি আছো জাতিটোৰ কাৰণে। আপোনালোক এটা কথা কৈছো, মদটো যদি বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোকে ঐক্যমত পোষণ কৰি মদটো যদি বন্ধ কৰি দিয়ে, বহু অসমীয়া পৰিয়াল বাচিব, বহু অসমীয়া যুৱক বাচিব। সেইটো যদি নকৰে, তেতিয়াহ'লে কিন্তু কোনো এটা ৰাজনৈতিক দলত আমি কিন্তু শান্তিত থাকিবলৈ নিদিওঁ। আৰু তেওঁলোকৰ বিৰুদ্ধেও কিন্তু আমি একদম শক্তিশালী জনমত গঢ়ি তুলি তেওঁলোকৰ বিৰুদ্ধেও কিন্তু আমি জংগী এক পদক্ষেপ আমি গ্ৰহণ কৰিম, যাতে অন্যান্য দিনবিলাকত নতুনকে অহা প্ৰত্যেকটো ৰাজনৈতিক নেতাই এটা কথাই বুজি পায় যে সুৰামুক্ত যি অসম নহয়, সুৰামুক্ত অসম তেওঁলোকৰ কিন্তু ৰাজনৈতিকভাৱে কোনো সুৰক্ষিত নহয়। প্ৰবীণ দাসৰ এই আন্দোলনে সুফল লাভ কৰক আৰু তেখেতৰ উদ্দেশ্য সফল হওক। WTV নিউজৰ তৰফৰ পৰা তেখেতলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। কেমেৰা পাৰ্চন আলোকৰ সৈতে দিব্যজ্যোতি দাসৰ ৰিপৰ্ট, WTV নিউজ 24x7।